ওয়েলকাম ফ্ৰেণ্ডছ, আপোনালোকক মোৰ ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম এটা ইনকিউবেটৰ মেচিনৰ ওপৰত। যদি আজিৰ ভিডিঅ'টো আপোনালোকে ভালদৰে চাই তেনেহ'লে নিজে ঘৰতে এটা ইনকিউবেটৰ সাজি উলিয়াব পাৰিব। গতিকে ভিডিঅ'টো ভালদৰে চাই লওক। এতিয়া আমি ইনকিউবেটৰৰ ভিতৰত দিবৰ কাৰণে এনেকুৱা ভাল কাঠৰ পাতি লগাই দিম। আপোনালোকে চাই থাকক, এনেকুৱা দেখিছে, যাতে সলকি নাযায় এনেকুৱা আমি লগাই দিম ভিতৰত। আৰু এয়া দেখিছে, আমি ভিতৰৰ তাপটো ওলাই যাব নোৱাৰাৰ বাবে টেপ লগাই দিছোঁ, আৰু যাতে ভিতৰ ভাগটো মজবুত হয় তাৰ কাৰণে টেপ মাৰি দিছোঁ, আপোনালোকে দেখিছে। আৰু এই চাইডত দেখিছে কাঠৰ বিট লগাই দিছোঁ, যাতে একদম মজবুত হৈ থাকে ভিতৰ ভাগটো। আপোনালোকে চাই থাকক। এনেকৈ টেপ মাৰি হোৱাৰ পিছত এতিয়া টেপ লগাই আছোঁ আমি। টেপ লগাই আছোঁ, আধামান টেপ লগাই হৈ গ'ল, আৰু এইফালেও টেপ লগাব লাগিব। এতিয়া টেপ লগাই আছোঁ আমি। আৰু আপোনালোকক যদি এনেকুৱা ইনকিউবেটৰ বনাও দিব লাগে তেনেহ'লেও পাই যাব, মোৰ তাত এভেইলেবল আছে। যদি কাৰোবাক যদি নিজে ঘৰতে বনাব নাজানে, যদি লাগে মোৰ তাত অৰ্ডাৰ কৰি দিলে আপোনালোকক বনাও দিব পাৰিম। এইটো মেচিনত 250 পিচ কণী ধৰিব, এয়া দেখিছে। আৰু এইটো ৰিজাল্ট খুবেই ভাল হয়, আপোনালোকে দেখি আছে। এতিয়া আধামান টেপ লগোৱা হৈ গ'ল, আৰু বাহিৰতো আমি টেপ লগাম। কেনেদৰে টেপ লগাম আপোনালোকে চাই থাকক ভিডিঅ'টো। কি আমি পাৰ্টছ লগাওঁ, কোনটো পাৰ্টছ ভাল হয়, গোটেইখিনি ক'ম আজিৰ ভিডিঅ'টোত। আপোনালোকে ভালদৰে চাই লওক। এতিয়া টেপ মাৰি গোটেইটো আমাৰ ৰেডি হৈ গ'ল ভিতৰ ভাগটো। এতিয়া বাহিৰতো টেপ লগাব লাগিব। এতিয়া আপোনালোকে দেখিছে ভিতৰ ভাগটো গোটেই কমপ্লিট হৈ গ'ল টেপ লগোৱা। আৰু আপোনালোকক যদি হাঁহ মুৰ্গীৰ পোৱালি লাগে তেনেহ'লে মোৰ ওচৰত এভেইলেবল আছে, পাই যাব। গোটেইখিনি যোগান ধৰা হয়। এতিয়া আমি কি পাৰ্টছ লগাওঁ আপোনালোকে চাই লওক। এয়া দেখিছে DC ফেন হোল্ডাৰ, ব্লেক টিপ, এইটো 3001 মডেল কণ্ট্ৰলাৰ। আৰু আমি তাৰো কপাৰ তার ইউজ কৰোঁ, একদম হাই কোৱালিটিৰ। আপোনালোকে চাই, এতিয়া বাহিৰ ভাগটোতো আমাৰ টেপ লগোৱা হৈ গ'ল। এয়া কেনেদৰে টেপবিলাক লগাইছোঁ দেখিছে। এয়া বহুত উন্নত মানৰ টেপ দিয়া হৈছে, এয়া দেখিছে। এতিয়া আমি কানেকশ্যন দিম, হোল্ডাৰ কেনেকৈ লগাওঁ, কেনেকৈ কানেকশ্যন দিওঁ আপোনালোকে চাই থাকক ভালদৰে ভিডিঅ'টো। এতিয়া আমি হোল্ডাৰৰ কানেকশ্যন কৰি আছোঁ। এয়া দেখিছে কপাৰ ৱেট দিয়া গৈছে একদম। এইটো বহুত ভাল ৱেৰ হয়। এয়া দেখিছে আপোনালোকে, যাতে বহুত দিন বছৰ লাষ্টিং কৰে, বহু বছৰ ধৰি বেয়া হৈ নাযায়। সেইকাৰণে আমি কপাৰ ৱেট দিয়া গৈছে, যাতে জ্বলি নাযায় তাতটো। এয়া দেখিছে। এতিয়া আমি হোল্ডাৰটো এনেকৈ লগাই দিছোঁ, আৰু ফেন দুখন দিছোঁ, এনেকৈ ছাইডত লগাই দিছোঁ ফেন দুখনো। এয়া দেখিছে। এতিয়া মোটামুটি ভিতৰ ভাগৰ কামখিনি হৈ গ'ল। এতিয়া আমি কণ্ট্ৰলাৰটো লগাম ছাইড পিনে, আপোনালোকে চাই লওক। আৰু আমাৰ যোনবিলাক ৱেৰ আহে আমি বাহিৰত ওলাই নাথাওঁ, ভিতৰে ভিতৰে ৱেৰিং কৰা যায়। কাৰ্টুনৰ ভিতৰ ভাগে কাটি কাটি এনেকৈ ভিতৰ ভাগেৰে ৱেৰিংটো কৰা যায়। এয়া দেখিছে, এয়া চাই লওক আপোনালোকে। এয়া কৰি আছোঁ কাম। এয়া হোল্ডাৰ দুটা লাগি গ'ল, ফেন দুখন লাগি গ'ল। এতিয়া আমি কণ্ট্ৰলাৰটো লগাম, আপোনালোকে দেখি আছে। আৰু যদি আপোনালোকৰ যদি মোৰ পৰা মেচিন লয় তেনেহ'লে যদি কণী নাপায় তেনেহ'লে মোৰ লগত যোগাযোগ কৰিলে মই কণীও দিব পাৰিম। কণীও এভেইলেবল পাই যাব। হাঁহ মুৰ্গী আৰু বতা চৰাইৰ কণীও আছে এভেইলেবল, আৰু টাৰ্কিৰ কণীও পাব। গতিকে চাই থাকক আপোনালোকে। আৰু আমি এয়া এতিয়া তাৰ কণ্ট্ৰলাৰটো কানেকশ্যন দিম, আপোনালোকে চাই থাকক। এয়া তাৰ চেলাই লৈছোঁ। এইটো হৈছে কণ্ট্ৰলাৰ। এই কণ্ট্ৰলাৰৰ পৰা যোন দুডাল ৱেৰ আহিছে, মাজৰ ৱেৰডালত আমাৰ ভিতৰত যোন দুটা হিটাৰ বাল্ব আছে মেচিনটোৰ, এই হিটাৰ বাল্ব দুটাৰ ৱেৰ দুডাল, এই দুডাল হালধীয়া আৰু ক'লা যে দেখি আছে, এই দুডাল ৱেৰত লগাই দিম। ইয়াত প্লাছ মাইনাছ নাথাকে AC কাৰেণ্টত, যিহেতু কপাৰ তাত দিয়া গৈছে। ইয়াতে আমি হালধীয়া আৰু ক'লাডালত ভিতৰত থকা হিটাৰ বাল্বৰ কানেকশ্যন দুটা কৰি দিম। এয়া হৈ গ'ল। এতিয়া কানেকশ্যন কৰি আছোঁ। আৰু যোন দুডাল আপোনালোকে ছাইডৰ ৱেৰ দেখিছে, সেই দুডাল আপোনাৰ AC কাৰেণ্ট, তো 220 ভোল্ট দিব লাগিব পাৱাৰ ছাপ্লাই। আৰু এতিয়া এই দুটা কানেকশ্যন হৈ গ'ল। ইয়াত বঢ়িয়াকৈ টেপ মাৰি দিম যাতে শ্বৰ্ট চাৰ্কিট নহয়। গোটেই ভালকৈ টেপ লগাই আছোঁ, দেখিছে। এই টেপ মাৰি হৈ গ'ল। আৰু যোন দুডাল আপোনাৰ কাষত ৱেৰ দেখিছে, ৰেড আৰু ব্লেক, এই দুডালত আমি 220 ভোল্ট কাৰেণ্ট দিম। এইটো প্লাছ মাইনাছ কোনো কথা নাই, যিহেতু আমাৰ কপাৰ ৱেৰ দিয়া আছে তাতে লগাই দিলেই হ'ল। আৰু মই যে কৈছিলোঁ আপোনালোকক আমি ভিতৰে ভিতৰে ৱাৰিং কৰোঁ। ইয়াত দেখিছে এনেকৈ কাটি কাটি কিনে তাৰবিলাক ভিতৰৰে সোমাই কিনে আমি ৱেৰিংটো কৰা যায়।
যাতে তাৰবিলাক বাহিৰত ওলাই নাথাকে। দেখিছে বঢ়িয়াকৈ ভিতৰেদি আনি কিনে এনেকৈ ৱাৰিং কৰি দিয়া হয়। দেখিছে তাৰবিলাক এডালো তাৰ বাহিৰত ওলাই নাই। বাকী এতিয়া আমাৰ কণ্ট্ৰলাৰটো চালু হৈ গ'ল, গোটেইখিনি কানেকশ্যন দিয়া হৈ গ'ল। আপোনালোকে দেখিছে চলি আছে। এতিয়া আমি মিটাৰটো ছেট কৰিব লাগিব। 37.7 আপ ৰাখিব লাগিব আৰু লৱেষ্টটো 37.2 বা 5 ৰাখি দিলে হৈ যাব। এতিয়া আমি কণ্ট্ৰলাৰটো চেক কৰিম। চেক কৰি কিনে কালি কাষ্টমাৰ আহিব, কাষ্টমাৰে লৈ যাব মেচিনটো। এতিয়া আমাৰ কণ্ট্ৰলাৰখন ছেটিং কৰা হৈ গ'ল। আমি হাইটো ৰাখিছোঁ 37.7 আৰু ল'টো ৰাখিছোঁ 37.2। এনেকৈ লাইটটো অফ অন কৰি থাকিব আৰু কালি কাষ্টমাৰে নিব আহিব মেচিনটো। তাৰে মই ক্লিপ এটা লগাই দিছোঁ, আপোনালোকে চাই লওক। আৰু কাষ্টমাৰজনে পোৱালিও লৈছে, লোকেল মুৰ্গীৰ পোৱালি 150 পিছ পোৱালি। আপোনালোকে চাই লওক, ক্লিপটো মই লগাই দিছোঁ। এতিয়া আমি কাষ্টমাৰজনক মেচিনটো দিব আহিছোঁ। এয়া কাষ্টমাৰজনে নিজা গাড়ী লৈ আহিছিল। এনেকৈ মেচিনটো পিছফালে উঠাই দিম, আপোনালোকে চাই থাকক। এয়া গাড়ীত আমি উঠাই দি আছোঁ। আৰু এয়া কাষ্টমাৰজনে পোৱালিও লৈছে, যোনটো পিয়'ৰ লোকেল মুৰ্গীৰ পোৱালি হয়। সেই পোৱালি 150 পিছ লৈছে আৰু মেচিনটো লৈছে। এইটো মেচিনটোৰ ভিতৰ ভাগ। এতিয়া মেচিনটো আমি উঠাই দি আছোঁ। আৰু আপোনালোকক যদি কাৰোবাক মেচিন লাগে তেনেহ'লে মোৰ তাত পাই যাব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।